ইমান ধুনীয়া পৰিৱেশ চাওক। হেল্ল' বন্ধুসকল, মই আজি পোনপ্ৰথমে আপোনালোকক সকলোকে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। আৰু মই আজি ৰাতিপুৱাই সোনকালে উঠি গা চা ধুই এতিয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। মোৰ লগত মোৰ মিছেছো যাব, এইফালে আছে, ৰেডি হৈ আছে। আৰু আমি এতিয়া যাম নতুন বছৰ যিহেতু সোমালেই, আৰু নতুন বছৰ ভালকৈ পাৰ হয় তাকে ভগৱানৰ ওচৰত আশীৰ্বাদ ল'বলৈ যাওঁ। আহকচোন, ভিডিঅ'টো চাই থাকক। মন্দিৰলৈ আহি পালোঁ ফ্ৰেণ্ডছ। এতিয়া আমি পূজা ভাগি কৰি লওঁ। মন্দিৰলৈ আছোঁ আমি। বন্ধুসকল, পূজা কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আৰু চাই থাকক ভিডিঅ'টি আগলৈ। মন্দিৰৰ পৰা আহি পালোঁহি। এতিয়া চাহ অকণমান খাই লওঁ। চাহ বনাই থোৱা আছে, গৰম গৰম লাল চাহ। এয়া চাই লওক, পূৰা একদম ধোঁৱা উৰি আছে। এতিয়া চাহটো খাই লওঁ, তাৰপিছত আৰু আগলৈ ভিডিঅ'টো আপোনালোকক দেখাই আছোঁ। আজি ক'ত ক'ত যাম চাই থাকক ভিডিঅ'টি। বন্ধুসকল, মই আহি শিৱসাগৰ পালোঁহি। অলপ কাম আছিলে, আপোনাৰ অফিচৰ কাম অলপ আছিলে, তাকে দেউতাৰ লগত আহিলোঁ। এইফালে দেউতা ৰৈ আছে। শিৱ মন্দিৰ এয়া কি সুন্দৰ পৰিৱেশ চব ফালে, ভাল লাগিছেনে? আজি নতুন বছৰৰ প্ৰথম দিন। আপোনালোকক সকলোকে মোৰ ফালৰ পৰা হেপ্পী নিউ ইয়েৰ, নতুন বছৰৰ শুভেচ্ছা থাকিল। আৰু মই গধূলিলৈ আৰু এটা ছাৰপ্ৰাইজ আছে, আপোনালোকে চাই থাকক ভিডিঅ'টি আগলৈ। ইমান ধুনীয়া পৰিৱেশ শিৱসাগৰ পুখুৰী। বন্ধুসকল, মই ঘৰ আহি পালোঁহি। এতিয়া আপোনালোকক কৈছিলোঁ যিহেতু এটা ছাৰপ্ৰাইজ আছে বুলি। তাকে ছাৰপ্ৰাইজটো হ'ল মানে কি, দেউতাৰ আজি বাৰ্থডে'। তেওঁ কথাষাৰ গম নাপায়, আমি নিজে হেৰি কৰিলোঁ, কেক চেক হেৰি কৰিছোঁ। তাকে এতিয়া কেক কাটিবলৈ আৰম্ভ কৰিছোঁ। আৰু Happy birthday to you. Happy birthday to you. Happy birthday, dear Papa. Happy birthday to you. 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 Happy birthday, happy birthday, happy birthday to you. এয়া গিফ্ট দিছে আমাৰ বৌয়ে পাপাক। এতিয়া আমাৰ কেক কটা হৈ গ'ল আৰু এয়া চবে বহি আছে। এতিয়া বন্ধুসকল, মই এই ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ভিডিঅ'টো আপোনালোকে সকলোৱে ভাল পালে যদি লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ সদায় বিমান ব্লগছ চেনেলটোক মৰম দি যাব। আৰু আগন্তুক নৱবৰ্ষত আৰু মই যাতে আৰু ভাল ভাল ভিডিঅ' আপোনালোকলৈ বনাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব। আৰু এয়া আমাৰ সকলো পৰিয়াল আছে ইয়াত। তেনেহ'লে আজি
বাই বাই হেপী নিউ ইয়াৰ